हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन যিসকলে ভাল মার্ক পেটত লাভ কৰিলা তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছো যিসকলে কম মার্ক লাভ কৰিছা তেওঁলোকেও টেনচন কৰিব নালাগে এবাৰ কাট অফ কেনেকুৱা যাব হেইবৰ লৈ ভিডিও বনাম হয়তো বহুতে চান্স পাই যাবা কিছু মানে এতিয়াও এনেকুৱা আছে যিসকলে নিজৰ মার্ক কিমান মার্ক পাইছে চেক কৰিব পৰা নাই কাৰণ এডমিটখন নিজৰ লগত নাই লগতে তেওঁলোকে এডমিটটো হেৰুৱাইছে এনেকুৱা কিছুমান আছে তো এতিয়া কেনেদৰে আপুনি ৰিজাল্টটো চেক কৰিব আপোনাৰ ৰোল নম্বৰ লগত নাই তো কেনেদৰে পাব লাভ কৰিব পাৰে আপোনাৰ ৰোল নম্বৰ হেতু লৈ আজি আলোচনা কৰিম মই কমসে কম 20 বাৰ 30 বাৰ 40 বাৰ মান কৈছিলো যে তোমালোকে জেৰক্স কৰি ৰাখিবা তাৰ পিছত হোৱাটছআপৰ গ্ৰুপত পাৰ্সোনালি কৈছিলো তথাপিও তোমালোকে নাৰাখিলা এতিয়া পস্তাই আছা যে আমি ৰিজাল্ট চেক কৰিব পৰা নাই বা জেৰক্স কপিও নাই সার হতে রাখি দিলে সেন্টারত রাখি দিছে তো এতিয়া কি কৰিম ৰোল নম্বৰ নোহোৱা কৰি আমি চেক কৰিব নোৱাৰো তো ইয়াতে চাওক মই এটো মোৰ ভিডিওৰে হয় মোৰ ভিডিওৰে এটো ভিডিও টাইটেল আছিল তাৰ পৰা স্ক্ৰিনশ্বট কৰিছো ইয়াতে মই নিজে কৈছিলো চাওক ইয়াতে কি লিখা আছে মই ভাৰে ভাৰে কৈছিলো দা এডমিট ইজ টু বি সাবমিটেড এট দা এক্সামিনেশন সেন্টার স্টুডেন্ট আর রিকোয়েস্টেড টু কিপ ফটোকপি অফ এডমিট কার্ড ফিউচার রেফারেন্স এটো তোমালোকে মনোযোগ নিদিলা তাৰ কাৰণে আজি এনেকুৱা হৈ আছে মই ভাবিছিলো তোমালোকৰ এনেকুৱা হ'ব মই ডিটিৰ ফালৰ পৰা যি নোটিছ আহিছিল তাৰ আগতে কৈছিলো জেৰক্স কৰি ৰাখিবা এটো ভাল কথা আৰু সব এক্সামতে ৰাখি দিলে তো এতিয়া যি হল হলে এতিয়া কি কৰিবলগীয়া আপোনালোকৰ আছে হেতু লৈ কথা পাতিম এটা সক ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰিহে আমি ভিউ কৰিব পাৰো স্কোৰ তো এতিয়া কি হল যে আমি কেনেদৰে উলিয়াব পাৰিম হেতু লৈ এতিয়া আমি আগবাঢ়িব লাগিব তো ইয়াতে যি কিছুমান কথা লিখা আছে এইখিনি ইয়াতে লিখা আছে যে আপলোডিং ডকুমেন্টছ এইবোৰ কি লাগিব অনলাইন কাউন্সেলিংত এইবোৰ পিছত ঘোষণা কৰা হ'ব মই আপোনালোকক কাট অফ কিমান যাব পাৰে কিমান মাৰ্ক পালে আপুনি চান্স পাব বা কোনটো কাষ্টৰ কিমান তললৈ নামিব পাৰে কাট অফ এইবোৰ অলপ যেহেতু বেলেগ হ'ব অনলাইন কাউন্সেলিং হ'ব আগৰ দৰে একে ৰাহে এক সপ্তাহ দুই সপ্তাহ কাউন্সেলিং হৈ নাথাকে অফলাইনত বা গুৱাহাটী যাব নালাগে অনলাইনত হৈ যাব তো মেইন কথা হল যে আপুনি এডমিট কাৰ্ড ৰাখা নাই জেৰক্স ৰাখা নাই বা ৰোল নম্বৰ নাজানে এতিয়া কি কৰিব এই যোনটো ইমেইল আছে এটাই কাম এতিয়া আমাৰ আছে এটাই কৰিবলগীয়া কাম আমাৰ আছে যদি পাৰো এইখিনিয়ে তাৰ বাহিৰে একো উপায় দিয়া নাই বা দিব সাগে দিব পাৰে নিদিবও পাৰে তো যেহেতু আমাৰ ইমেইল এটা দি দিছে হেল্প হিচাপে আমাৰ হেল্প কৰাৰ কাৰণে তো কি কৰিব pet2020.result@gmail.com এইটো ইমেইল আপুনি লিখি লৈ আপুনি মেইল কৰক মেইলত লিখিব এইখিনি কথা মেনশন কৰিব যে আপোনাৰ নামটো লিখিব দেউতাৰ নাম লিখিব তাৰ পিছত এপ্লিকেশন আইডি লিখিব ডেট অফ বাৰ্থ লিখিব এক্সামিনেশন সেন্টার কোড আছে হেতু লিখিব লিখি আপুনি আৰু কি বাকি অলপ লিখি ৰিকুৱেষ্ট কৰি স্যাৰ হতক যে মোৰ ৰোল নম্বৰটো দিব লাগে যেহেতু এডমিট কাৰ্ড আমি জেৰক্স কৰি ৰাখা নাছিলো বা হেৰাই গল তো ৰোল নম্বৰটো নোহোৱা কৰি এতিয়া আমি স্কোৰ চেক কৰিব পৰা নাই বা ৰিজাল্ট আমি চেক কৰিব পৰা নাই তো এনেদৰে লিখি আপোনালোকে মেইল কৰক নিশ্চয় কিবা এটা হিহতে পৰামৰ্শ দিব ৰিপ্লাই কৰিব তো হেতু কৰক কৰিলে নিশ্চয় আপোনালোকে ৰোল নম্বৰটো পাব যেহেতু ইয়াৰ আগতে বহুতে এপ্লিকেশন আইডি পাহৰিছিলে এনেকৈ বহুতে ওলাইছে তো তোমালোকে পাৰিবা তো এনেকৈ মেইল কৰক যিসকলে পাহৰিছে এপ্লিকেশন ৰোল নম্বৰ নহলে জেৰক্স কৰিবলৈ পাহৰিছিলা এতিয়া ৰোল নম্বৰ নাই এপ্লিকেশন আইডিটোহে অকল আছে তো তোমালোকে এটো কাম কৰা নিশ্চয় পাই যাবা তো থ্যাংক ইউ